আজি মই উপস্থিত আছোঁ নগাঁৱৰ ঔদ্যোগিক বাণিজ্য মেলা তিনিহলীয়া অহা আজি বাণিজ্য মেলা চাওঁ। নেদেখি ওপৰখন আমি এতিয়া মেলাৰ ভিতৰতে সোমাই গৈ আছোঁ। চাওক আপোনালোকে আমি ডিস্কোলাম চাই বাণিজ্য মেলাৰ ভিতৰত সোমাই আহিলোঁ। এতিয়া আমি চাওঁ কি কি আহিছে। এয়া চাওক, এয়া মুগাৰৰ বিভিন্ন কাপোৰ ইয়াত আহিছে আৰু ইমান ধুনীয়া ধুনীয়া বস্তু আহিছে। আপোনালোকে আহিব পাৰে। এয়া চাওক, নেচাৰেল প্লেচত লগাবৰ বাবে বিভিন্ন সামগ্ৰী ইয়াত আহিছে। আমি যিটো দিনত আহিছোঁ সেয়া বাবে স্কুলৰ ষ্টুডেণ্টকে ইয়াত বেছিকৈ দেখিব পোৱা গৈছে। No. হয় নেকি? পইচা লাগে। Wow. মজা, ও মা মজা ব্রো। চাওক, নানা সাজপাৰে ভৰি পৰিছে আজি আমাৰ বাণিজ্য নগাঁৱত যি বাণিজ্য মেলা হৈ আছে সেই বাণিজ্য মেলা। Wow. এই মাটি দি বনাইছে ন? চিমেণ্ট দি বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। আপুনি নিজে বনাইছে? ৱাও। আৰু ইয়াৰ ভিতৰত থকা বুলি কৈছোঁ, আপুনি নিজে বনাইছে? ক'ৰ পৰা আহিছে আপুনি? বৈদ্যুতিক। ধুনীয়া আহিছে। টেলেণ্ট এটা। টেলেণ্ট লাগিব ন? থৰি ন এসে এনেকেই হৈ যাব।
মেচিনত বনাইছে ষ্টপ 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 কৰিবলৈ বিক্ৰী কৰে অলৰেডি কৰিলোঁ তেনেকৈ মোৰ কাৰণে ইয়াত কি চব প্ৰাকৃতিক বস্তু দি বনাইছে নেকি দ্ৰব্যবিলাক হয় নেকি এয়া কি গেৰাণ্টি আছেনে নে কি ইয়াক ইউজ কৰিলে আমি ভাল পাম হয় নেকি এইটো কেনেকৈ ইউজ কৰিব লাগে এইটো গাখীৰত খাব লাগে একাপ গৰম গাখীৰত হয় 1 চামুচ পাউডাৰ মিহলাই খাব লাগে 2-3 দিন খোৱাৰ পিছত জিনা মহত ডিছাছ নাযাব এই লগে বন্ধ হ'ব হয় নেকি গেৰাণ্টি বস্তু আপুনি ক'ৰ পৰা আহিছে এনেই মই টিহু নলবাৰী অঁ ঠিক আছে মই পাপাক কম আনিবগৈ ল'ব কাৰণে ইয়াত চাওক কি ধুনীয়া ধুনীয়া কাপোৰ আহিছে ইয়াত নগাঁও বাণিজ্য মেলা সঁচাকৈ মহান মই আপোনাক প্ৰতিটো বাণিজ্য মেলাৰ প্ৰতিটো অংশ দেখাব বিচাৰিছোঁ আমি যিহেতু দিনত আহিছোঁ কিন্তু কিছুমান দোকান খোলা নাইকিয়া গতিকে আপোনালোকক মই দেখাব পৰা নাই সেইবিলাক প্ৰায়খিনি দোকান মই আপোনালোকক দেখাইছোঁ ইয়াত আহিব ইয়াত মই সেইটোৱে ভাবি আছোঁ এয়া চাওক ফুলৰ কিবা প্ৰয়োজন হ'লে ইয়াত আহিলেই হ'ল আৰু লৈ যাবৰ বাবে আগুৱাই যাওঁ আহক বন্ধু বান্ধৱসকল আপোনালোকক মই ডেট ফেয়াৰ কিছু মুহূৰ্ত দেখালোঁ আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল বুটামটো দবাই দিব যাতে মই ভিডিঅ' দিলে আপোনালৈ নটিফিকেশ্যন যায় আৰু আপুনি মোৰ ভিডিঅ' চাব পাৰে তেতিয়াহ'লে আজি ধন্যবাদ